নমস্কাৰ এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ 25 আৰু 31 মেত ঘোষণা হ'ব মেট্ৰিক আৰু হাই সেকেন্ডাৰীৰ ফলাফল দিনৰ 11 বজাত দিয়া হ'ব ৰিজাল্ট চাব পাৰিব 14টাকৈ ৱেবছাইটত প্ৰকাশ পাইছে এটা নোটিছ আসলতে নোটিছটো সঁচা নে মিছা আজি এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক জনাম গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নিত সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ আশা আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকক প্ৰথমটো পোষ্ট দেখুৱাই ল'ব বিচাৰিছোঁ কোৱা হৈছে যে 25 মেত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আৰু 31 মেত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট এই পোষ্টত ভাইৰেল কৰি দিয়া হৈছে বহুতে ষ্টেটাছ লগাইছে যাৰ বাবে আমি ছাত্ৰ ছাত্ৰীৰ বাবে ভিডিঅ'টো বনাব লগা হৈছে আসলতে এইটো অৰিজিনেল ফেক ছবি আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াত কৈছে নিউজ 18 অসম নৰ্থ ইষ্টত ইয়াত লগোটো দিয়া আছে তাৰপিছত কৈছে 31 মেত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কৈছে পুৱা 11 বজাত ঘোষণা কৰা হ'ব ফলাফল 11টাকৈ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল উচ্চতৰ মাধ্যমিকৰ আৰু ফলাফলৰ দিনাই ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট আৰু এই যিটো স্ক্ৰীনশ্বট এই স্ক্ৰীনশ্বটটো বহুতো ছাত্ৰ ছাত্ৰীয়ে ষ্টেটাছ লগাইছে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বনোৱা হৈছে এইটো সম্পূৰ্ণৰূপে মিছা হয় এতিয়ালৈকে কোনো ঘোষণা কৰা নাই বৰ্ডৰ তৰফৰ পৰা কোন তাৰিখে ৰিজাল্টটো ঘোষণা কৰা হ'ব আৰু সেৱা বৰ্ডৰ পৰা ঘোষণা কৰি কৈছে যে মে মাহত ঘোষণা কৰা হ'ব ফাইনেল পৰীক্ষা কিন্তু ডেটটো এতিয়ালৈকে ফিক্স কৰা নাই ছাত্ৰ ছাত্ৰীসকল আৰু এটা পোষ্ট ভাইৰেল হৈ আছে যিটো পোষ্টত কোৱা হৈছে যে 25 মেত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল যিটো পোষ্ট ছাত্ৰ ছাত্ৰীসকলে বহুত শ্বেয়াৰ কৰি আছে হয়তো যোৱা কেইবছৰ আগৰ এইটো পোষ্ট আছিল যিটো পোষ্ট এতিয়া ভাইৰেল হৈ আছে কিয়নো যোৱা কেইবছৰ আগতে দিয়া হৈছিল মে মাহত পৰীক্ষা ৰিজাল্ট আৰু এইমাহতো এবাৰো দিয়া আছে মে মাহতে পৰীক্ষাৰ ৰিজাল্ট সেইবাবে ডেটটো আছিল 25 আৰু 31 মেত কিন্তু সেইটো ডেটতে এবাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে হয় ভাবিছে এইটো ডেট ৰিয়েল হয় সেইবাবে ছাত্ৰ ছাত্ৰীসকলে বহুতে শ্বেয়াৰ কৰি আছে কিন্তু ছাত্ৰ ছাত্ৰীসকল 25 মেত আৰু 31 মেত ঘোষণা কৰা নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰৰ ফাইনেল পৰীক্ষা কিন্তু ডেটটো ফিক্স হোৱা নাই এই মে মাহতে দিয়া হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা কিন্তু কোন তাৰিখে দিয়া হ'ব সেইটো সঠিকভাৱে বৰ্ডৰ তৰফৰ পৰা জনোৱা হোৱা নাই এতিয়ালৈকে